নাৰায়ণপুৰত বনৰীয়া হাতীৰ উপদ্ৰৱ বনৰীয়া হাতীৰ জাকে লণ্ড ভণ্ড কৰিলে কেইবাটাও বাসগৃহ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী বিষ্ণুপুৰত সংঘটিত হৈছে হাতী মানুহৰ সংঘাত অৰুণাচল প্ৰদেশৰ চেঁচা পাহাৰৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এজাক বনৰীয়া হাতীয়ে নিশা অঞ্চলটোৰ কেইবাটাও বাসগৃহত প্ৰৱেশ কৰি ধান চাউল আদি খোৱাৰ লগতে বহু সামগ্ৰী বিনষ্ট কৰি বাসগৃহ সম্পূৰ্ণৰূপে লণ্ড ভণ্ড কৰে ভোলাবাৰী গাঁও পঞ্চায়তৰ 6 নম্বৰ ৱাৰ্ডৰ বিষ্ণুপুৰৰ নিবাসী জান বৰা আৰু মিলন বৰা নামৰ দুই ব্যক্তিৰ বাসগৃহ ভাঙি চুৰমাৰ কৰে বনৰীয়া হাতীৰ আতংকত এতিয়া বিনিদ্ৰ ৰজনী যাপন কৰিব লগা হৈছে ৰাইজে কালি আপোনাৰ 9:30 বজাত আহিছিলে আমি তেতিয়া গম পালোঁ যে আহিছে বুলি ওপৰৰ যেতিয়া নামিছে তেতিয়া আমি বাহিৰত জুই চুই ধৰিছোঁ বাহিৰত জুই চুই ধোৱাৰ লগে লগে বৰষুণ অহাৰ লগে লগে উপায় নাইকিয়াত আমি ভিতৰত সোমাইছোঁ ভিতৰত সোমাই যেতিয়া এইফালে আহিলে পাকঘৰত যেতিয়া টাচ কৰিছে এইফালে আছে মোৰ সৰু ল'ৰা এটা 7 বছৰীয়া ল'ৰা 7 মহীয়া ল'ৰা এটা আছে আৰু 10 বছৰীয়া ল'ৰা এটা আছে সিহঁতক লৈ পূৰা দৌৰিছোঁ দৌৰাৰ পৰাতো আকৌ বেলেগ উপায় নাই ওচৰত মানুহ আছিলে কাৰণে ওচৰৰ মানুহৰ গৈ পিনি আচৰি লৈছোঁগৈ আৰু আপোনাৰ কি কৰিব এইফালে বোম নাই চৰকাৰৰ মানুহ আহে কষ্ট আহি পিনি বম টুপিকে দি থৈ গৈছে গোটেই গাঁওখনৰ ভিতৰত কেনেকৈ কি কৰিম শিলগুটি দলিয়াইতো হাতী খেদিব নোৱাৰি গাঁৱৰ ৰাইজে আহিছে খেদিবলৈ কিন্তু শিলগুটি মাৰিটো খেদিব নোৱাৰি কি কৰিব এইফালে বতৰ নাই বতৰ এইটো অৱস্থা কাৰেণ্টটো নাই কাৰেণ্ট ৰাতি নিদিয়ে দিনত দিয়ে দিনত যেতিয়া হ'লেও থাকিব কিন্তু ৰাতি নাথাকে সন্ধিয়া হোৱাৰ লগে লগে ৰাতি কাৰেণ্ট নাথাকে ঘৰ গোটেই ভাঙি অৱস্থা নাইকিয়া কৰিলে গোটেই ঘৰৰ অৱস্থা বেয়া এতিয়া মই কওঁ হাজিৰা কৰি মেলি ঘৰখন চলাওঁ এতিয়া মইনো কেনেকৈ কি কৰিম এতিয়া কোনোফালৰ পৰা উপায় নাইকিয়া হৈছে কেৰাচিন তেলো নাই বোলে ভূটা জ্বলাই পিনি বোলে হাতী খেদিবলৈ কোনফালৰ পৰা কি কৰিব লখিমপুৰৰ পৰা ৰাতুল নেওগৰ ৰিপৰ্ট আছাম ফ্ৰণ্ট।